নমস্কাৰ, মই তাপ্তি দুটি বৰা আবৃত্তি কৰিছোঁ শ্ৰদ্ধাৰ অনিমেষ বৰুৱাদেৱৰ এটি কবিতা। মই মানসিক বিকাৰগ্ৰস্ত এজনী নাৰীয়ে কৈছোঁ। মই এজনী মানসিক বিকাৰগ্ৰস্ত নাৰীয়ে কৈছোঁ, যিজনী নাৰীয়ে বাটে ঘাটে অনাই বনাই মাথো ঘূৰি ফুৰে, কেতিয়াবা অকলেই হাঁহে আৰু কেতিয়াবা অকলেই কান্দে। যিজনী নাৰীক দেখি পাগলী বুলি মানুহ আঁতৰি পলায়, হয় আজি সেইজনী নাৰীয়ে কৈছোঁ। শুনিছেনে আপোনালোকে? আজি যে মই অন্তঃসত্ত্বা, ভাবিছে চাগে পাগলীয়ে পাগলামি বকিছে বুলি। তেনে কথা নহয় কিন্তু, সঁচাই মই আজি অন্তঃসত্ত্বা। মোৰ গৰ্ভত আজি দেৱশিশুৰ বিষাদ ভৰা কান্দোন। কিয় জানেনে বাৰু? কাৰণ সি হয়তো জানে যে উপজিয়েই সি মৃত্যুক আঁকোৱালি ল'ব লাগিব, পৰি থাকিব লাগিব হয়তো সি জাবৰৰ দমৰ মাজত। কি যে কৰোঁ বেথা তাৰ, উন্মাদ এদল মানুহৰূপী দানৱৰ কামনাৰ বলি হৈ আজি মোৰ অসহ্য যন্ত্ৰণা। কোনে বুজিব, কোনে শুনিব পাগলীৰ এই দুখৰ কাহিনী? এনে লাগে জানেনে, সিহঁত যে আমাতকৈও বেছি মানসিক বিকাৰগ্ৰস্ত একোটা নৰপিশাচ। সিহঁতৰ বাবে আজি মোৰ দৰে বহু পাগলী নিৰাপত্তাহীনতাত ভুগিছে। সিহঁতৰ বাবেই আজি জীৱশ্ৰেষ্ঠ নৰসমাজ হৈছে কলংকিত। মই এগৰাকী মানসিক বিকাৰগ্ৰস্ত নাৰীয়ে কৈছোঁ। সিহঁতৰ বাবেই আজি মোৰ অশেষ যন্ত্ৰণা। সিহঁতৰ পৰা সেয়ে সাৱধান হবা, নৰহত্যাকাৰী সিহঁত একোটা দুৰ্দান্ত অসুৰ। ধন্যবাদ।